নমস্কাৰ বন্ধু-বান্ধৱীসকল বিয়া হোৱাৰ পাছত এগৰাকী নাৰীয়ে এই 5টা বস্তু মাকৰ ঘৰৰ পৰা স্বামীৰ গৃহলৈ কেতিয়াও আনিব নালাগে। ইয়াৰ দ্বাৰা স্বামী বৰবাদ হৈ পৰে। ঘৰলৈ আহে দৰিদ্ৰতা, অশান্তি। সকলো ছোৱালী এদিন বিয়া হৈ তেওঁ স্বামীৰ গৃহলৈ গুচি যাবলগীয়া হয়। কিন্তু আপুনি জানেনে যে বিয়া হোৱাৰ পাছত এই 5টা বস্তু মাকৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ কেতিয়াও নিব নালাগে। এনে কৰিলে পতিৰ জীৱন লাহে লাহে ধ্বংস হৈ যায়। পতি পত্নীৰ সম্পৰ্কত ফাট মেলে। স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচাল আৰম্ভ হয়। তেন্তে আহক জানো আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে এই কথাৰ সবিশেষ। প্ৰথমে মাকৰ ঘৰৰ পৰা এজনী ছোৱালীয়ে দা কটাৰী চাকু আদি ধাৰযুক্ত বস্তু কেতিয়াও স্বামী গৃহলৈ আনিব নালাগে। ইয়াৰ দ্বাৰা শহুৰৰ ঘৰত নকাৰাত্মক শক্তি, কাজিয়া পেচাল, মাৰধৰ ইত্যাদিও প্ৰৱেশ কৰে। কিয়নো চাকু চুৰি প্ৰেমৰ প্ৰতীক নহয়। ইয়াৰ দ্বাৰা স্বামীৰ লগত কাজিয়া পেচাল তথা সম্পৰ্কত ফাট মেলাৰ সম্ভাৱনা বাঢ়ি যায়। দ্বিতীয়তে বিয়া হোৱাৰ পাছত এজনী বোৱাৰীয়ে মাকৰ ঘৰৰ ধন শহুৰৰ ঘৰলৈ লৈ যাব নালাগে। এনে কৰিলে ধনলক্ষ্মীৰ অপমান হয় আৰু আপোনাৰ স্বামীৰ মান সন্মান কমিবলৈ ধৰে। এনে পত্নীৰ প্ৰতীক মানুহে বেয়া দৃষ্টিৰে চায়। গতিকে এনে কাম কোনো বিবাহিত মহিলাই কৰা উচিত নহয়। তৃতীয়তে বিয়া হোৱাৰ পাছত মহিলাই মাকৰ ঘৰৰ পৰা যিকোনো ভগৱানৰ প্ৰতিমা কেতিয়াও শহুৰৰ ঘৰলৈ নিব নালাগে। ইয়াৰ দ্বাৰা মাকৰ ঘৰত দৰিদ্ৰতাৰ সন্মুখীন হ'ব পাৰে। ঘৰৰ লক্ষ্মী ৰুষ্ট হৈ পৰে। চতুৰ্থতে মাকৰ ঘৰৰ মানুহ জীয়েকৰ ঘৰলৈ ঘনাই অহা উচিত নহয়। ইয়াৰ দ্বাৰা আপোনাৰ জীয়েকৰ মান সন্মান হানি হ'ব পাৰে বা আপুনিও এদিন নহয় এদিন লজ্জিত হ'ব পাৰে।